দুৰ্গা পূজাৰ পূৰ্বে অনিয়ন্ত্ৰিত বজাৰ। এফালে পিঁয়াজৰ দামে কন্দুৱাইছে গ্ৰাহকক, আনফালে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিত সৰ্বশান্ত ৰাইজ। এফালে যদি পাচলি বজাৰত মূল্য বৃদ্ধিৰ জুই, আনফালে আকৌ মূল্য বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ, আৰু যাৰ বাবে এতিয়া হাৰাশাস্তিত ভুগিছে সাধাৰণ জনতা। সমাগত দুৰ্গা পূজাৰ পূৰ্বে সৰ্বত্ৰ এতিয়া মূল্য বৃদ্ধিৰ জুই। পাচলিৰ পৰা পেট্ৰল ডিজেললৈ সকলোতে কেৱল মূল্য বৃদ্ধি। পাচলিৰ ৰজা পিঁয়াজৰ দামে চুইছে ৬০ টকাৰ ঘৰ। ৬০ টকীয়া পিঁয়াজ কিনিবলৈ আহি বিপাঙত পৰিছে বহু গ্ৰাহক। পিঁয়াজ ৬০ টকা চলি আছে, ৰঙাটো, বগাটো ৫৫ টকা। ৬০ টকা আছে ৰঙাটো, আপোনাৰ এইটো বগাটো অলপ কম ৫৫ টকা ৫৬ টকা এনেকুৱা আছে। কালি পৰহি পৰা আৰু খাইছে, আগতেতো বাপৰে বাপ ৪০০, ৩০০, ৫০০ এনেকুৱা বাঢ়িছিল। বহুত দিগদাৰী হ'ব। পিঁয়াজটো এটা এনেকুৱা বস্তু যিটো নহ'লে মানুহ চলিব নোৱাৰে। আলু পিঁয়াজটো বহুত জৰুৰী বস্তু, বহুত অসুবিধা হৈছে। মানে এতিয়া ৫০০ টকা নানিলে কোনো বজাৰে কৰা নাযায় আৰু। পাচলিৰ বজাৰৰ সমান্তৰালকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিও যেন জ্বলা কলা খুৱাইছে জনতাক। বিগত 10টা দিনত প্ৰতি লিটাৰ পেট্ৰলত ২ টকা ১৯ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত ১ টকা ৭৪ পইচা বৃদ্ধি পাইছে, যাৰ বাবে ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা। সাধাৰণ জনতাতো প্ৰব্লেম হ'ব, কাৰণ কিয় আপোনাৰ এতিয়া পূজাও আহি আছে, পেট্ৰলৰ দামো বাঢ়ি আছে, আৰু আগন্তুক সময়ত কি দাম বাঢ়ে। পিঁয়াজৰ মূল্য আপোনাৰ ৬০ হোৱা বুলি শুনিছোঁ মই। গতিকে ঘৰত যদি আপোনাৰ পিঁয়াজ 1 কেজি নিব দিয়ে, এইপিনে আপোনাৰ তেল ভৰাব থাকে, তো ১০০ টকাত আপোনাৰ আমাৰ নহ'বগৈ। তো আমি যিহেতু আপোনাৰ প্ৰাইভেট কাম কৰি কিনে খাই আছোঁ, গতিকে নিশ্চিতভাৱে এতিয়া বুজিব লাগে গভৰ্ণমেণ্টখনে, আৰু ইয়াৰ ব্যৱস্থা লোৱাটো আমি ভাল পাম। আমি অসুবিধা মানে বহুতেই অসুবিধা হৈছে। আপোনাৰ ধৰক পেচেঞ্জাৰবোৰে ভাড়াবোৰ মানে দিব নিবিচাৰে, বঢ়াই নিদিয়ে তেওঁলোকে ভাড়া, হয় কি নহয়? যদি আমি যে কওঁ পেট্ৰলৰ দাম বাঢ়িছে, তেওঁলোকে এই কথাটো নামানে। বহুত বাঢ়ি গৈছে, কণ্টিনিউ বাঢ়ি আছে, মানে পাব্লিকৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে তাৰমানে। ইফালে মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰক ৰক্ষণাবেক্ষণ দিবলৈ গৈ বিজেপিৰ ৰাজ্যিক সভাপতিৰ আহ্বান, ৰাইজ ধৈৰ্য ধৰক। যদি সমগ্ৰ ভাৰতবৰ্ষতে যদি উৎপাদনৰ কাৰণে যদি উৎপাদন কম হোৱাৰ কাৰণে যদি হৈছে, তেতিয়াহ'লে আমি কিছু ধৈৰ্য ধৰিব লাগিব, ৰাষ্ট্ৰৰ লগত থাকিব লাগিব। এইকাৰণে যে যিহেতু ১০০ টকা এটা সময়ত হৈছিলে, এতিয়াও মানুহ, ভাৰতবৰ্ষৰ মানুহ কিন্তু ৰাষ্ট্ৰৰ লগত আছিলে। গতিকে এতিয়া মানে যদি উৎপাদন কম হোৱাৰ কাৰণে যদি ৬০ টকা যদি হৈছে, আগন্তুক দিনত যাতে আমি অধিক উৎপাদন কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। মূল্যবৃদ্ধিৰ জুয়ে সৰ্বসাধাৰণ ৰাইজক গ্ৰাস কৰাৰ সময়ত কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ ব্যাগুম যোগান বিভাগ আৰু যোগান মন্ত্ৰী মহোদয়। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বগাহাতীত পৰিণত হোৱা বিভাগটোৱে। কেমেৰা পাৰ্চন দেৱজিৎ বড়োৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্য, নিউজ লাইভ।